নমস্কাৰ জয় অসম স্বাগতম জনাইছো আপোনালোকক অন্য এখন ভিডিঅ' লৈ তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিব লৈছো ডাকঘৰ বেংকৰ একাউণ্ট আপুনি নিজৰ মোবাইলত কেনেকৈ বনাব পাৰে আৰু আপুনি ঘৰত বহিয়ে এই বেংকত গৈ ভিৰত লাইন লাগি আপুনি একাউণ্ট ওপেনিং কৰিব নালাগে আপুনি নিজৰ মোবাইলতে একাউণ্ট ওপেনিং কৰিব পাৰিব কিন্তু কেনেকৈ কি প্ৰসেছ আছে এইটো আপুনি গম নাপায় তো এই ভিডিঅ'খনৰ শেষলৈকে চালে আপুনি আৰামছে নিজৰ মোবাইলত ওপেন কৰিব পাৰিব আৰু কেনেকৈ কি প্ৰসেছ আছে সকলোখিনি গম পাব আৰু আপুনি অৱশ্যই গম পায় যে PM কিষাণ যেটো মান্থলি এটা 2000 টকাকৈ সোমায় খেতিয়কসকলে পায় এইটো বেংকৰ একাউণ্টতেহে সোমায় তো এইটো একাউণ্টৰ বাবে আপোনাৰ বাবে অতি আৱশ্যক যদিহে আপোনাৰ লগত পেন কাৰ্ড নাই তেতিয়া আপুনি এই বেংক একাউণ্ট ওপেনিং কৰিব পাৰিব তো সকলোখিনি ইজি ষ্টেপ আপুনি কেনেকৈ কি প্ৰসেছ কৰিব লাগিব সকলোখিনি বুজাই দিম ঠিক আছে কোনো অসুবিধা হ'লে কমেন্ট বক্স খোলা আছে আপুনি অৱশ্যই কমেন্ট কৰিব মই অৱশ্যই ৰিপ্লাই কৰিম আৰু ভিডিঅ'খন অলপ হলেও ভাল লাগিলে চেনেলখন অৱশ্যই সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'খন অৱশ্যই লাইক কৰি দিব বলক ভিডিঅ'খন ষ্টাৰ্ট কৰো তো দেখক প্ৰথমতে IPP মোবাইল বেংকিং যি আছে এটো আপুনি প্লে ষ্টৰত পাই যাব প্ৰথমত কি হৈছিল ইয়াৰ পৰা একাউণ্ট ওপেনিং হৈছিল কিন্তু বৰ্তমান এই এপৰ পৰা একাউণ্ট ওপেনিং নহয় তো এইটোৰে সমস্যাৰ সমাধানৰ বাবে আপুনি গুগলত যাই ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক বুলি সাৰ্চ কৰি দিব যেটো প্ৰথম আপুনি দেখি আছে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত ইয়াতে ক্লিক কৰি দিব আপোনাৰ মোবাইলত মই টিক কৰি দি আছো যাতে আপোনাৰ বুঝতে সুবিধা হয় তো আপোনালোকৰ ওচৰত এইটো পেজ খোল খাই যাব ঠিক আছে আপোনালোকৰ অলপ লোড ল'ব কাৰণ মোৰ নেট স্লো হৈ আছে তো সেইকাৰণে অলপ লোড লৈ আছে তো লোড লোৱাৰ পিছত আপোনালোকে দেখি পাইছে বহুত কিছু আপুনি PM কিষাণৰ সকলোখিনি আপুনি ইশ্ৰম বেসিক সেভিং একাউণ্ট সকলোখিনি আপুনি ইয়াত ওপেনিং কৰিব পাৰিব তো এতিয়ালৈকে কি হৈছে আপুনি ৰিড মোডত ক্লিক কৰিব লাগিব তো ৰিড মোডত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে দেখাব পাব ইয়াতে 3 ডট লিখা আছে আপুনি 3 ডট দেখা পাইছে ইয়াতে আপুনি ক্লিক কৰি দিব সো ইয়াত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে দেখা পাব আৰু মই টিক কৰি দিম যাতে আপোনাৰ বুঝাতে সেভিং ৰিকুৱেষ্ট বুলি অপচন আছে ইয়াত ক্লিক কৰি দিব সেভিং ৰিকুৱেষ্টত ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাই আছে নন IPP কাস্টমাৰ ইয়াতে আপুনি প্ৰথমটোত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত অলপ সময় লাগিব তো আপুনি কি কৰিব ইয়াৰ পৰা ওপেন নিউ একাউণ্ট ইয়াত টিক কৰি দিব আৰু তলত আহি ইয়াৰ পৰা টিক কৰি দিব ঠিক আছে আপুনি তলত আহি আপুনি ইয়াত আপোনাৰ ষ্টুডেন্ট মিস্টাৰ হয় না মিছে আপুনি লৰা না ছোৱালী অৱশ্যই ইয়াৰ পৰা সিলেক্ট কৰিব যদি আপুনি লৰা হয় মিস্টাৰ সিলেক্ট কৰি দিব যদি আপুনি বিবাহিত হয় তো মিস্টাৰ আর যদি আপুনি অবিবাহিত হয় তো মিস বুলি সিলেক্ট কৰি দিব তো মই মিস্টাৰ সিলেক্ট কৰি লৈছো দেখক ইয়াতে আপোনাৰ ফাৰ্স্ট নেমটো লিখি দিব সেকেন্ডৰ লাষ্ট নেম তাৰ পিছত মোবাইল নম্বৰ আছে তাৰ পিছত এড্ৰেছ ফাৰ্স্ট লাইন এড্ৰেছ সেকেন্ড লাইন এড্ৰেছ ফাৰ্স্ট লাইনত আপোনাৰ ভিলেজ নেম লিখিব এড্ৰেছ সেকেন্ড লাইনত আপোনাৰ সিটিখন লিখি দিব ইয়াত পিন কোড ফিল কৰি দিব আৰু ইয়াতে আহি পোষ্ট অফিসখন আপোনাক সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ অটোমেটিকলি এইবিলাক লৈ ল'ব তো তলত আহাৰ পিছত সাৰ্কেল আপোনাৰ সাৰ্কেল ৰিলিজন ষ্টেট সকলোখিনি আপোনাৰ সিলেক্ট কৰিব লাগিব এইবিলাক সব জেনুইন বস্তু আপুনি নিজে এপ্লাই কৰিব পাৰিব ঠিক আছে এইবিলাক সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ ওচৰে পাজৰে থকা পিন কোডটো মাৰাৰ লগে লগে ওচৰে পাজৰে থকা ডাকঘৰৰ নাম আহি যাব সিলেক্ট কৰি ল'ব আপুনি পিছত ইয়াতে এনি স্পেশাল ৰিকুৱেষ্ট তো আই এগ্ৰি বুলি এটা টিক বক্স আছে ইয়াতো ক্লিক কৰিব পাৰে তো আপুনি প্ৰথমতে এনি ৰিকুৱেষ্টত যে ইয়াতে কিছু এটা লিখিব লাগিব ইয়াতে লিখি দিলে হয় প্লিজ একাউণ্ট ওপেনিং বুলি এটা টাইপ কৰি দিব তো মই ইয়াতে প্লিজ একাউণ্ট ওপেনিং বুলি লিখি আছো প্লিজ একাউণ্ট ওপেনিং বুলি লিখি দিলো তো পিছত এটা টাৰ্ম এণ্ড কণ্ডিচনৰ বক্স আছে ইয়াতে ক্লিক কৰি ঠিক আছে তল পিনে আহিব লাগিব ইয়াতে আপোনাৰ ক্যাপচা দেখি পাই আছে 9023 আপোনাৰ তাত ব্লেক থাকিব হয়তো আপুনি ক্যাপচা ফিল কৰি সাবমিট কৰি দিব ঠিক আছে সাবমিট কৰাৰ পিছত কি হ'ব নহ'ব মই এতিয়া বুজাই দিম আপোনাক তো সাবমিট কৰাৰ পিছত আপোনাৰ ওচৰে পাজৰে থকা ডাকঘৰ যেটো আছে ডাকঘৰৰ পৰা আপোনাক ফোন আহিব আপোনাৰ ফোন কৰি মানে এডভান্স আপোনাৰ একাউণ্ট বনোৱা প্ৰসেছটো ৰিকুৱেষ্টত হৈ গল গম পালে সেই কাৰণে আপোনাক ডাকঘৰৰ পৰা ফোন কৰিব ফোন কৰি মাতিব ইয়াতে যাই আপুনি বাকি প্ৰসেছখিনি সকলোখিনি সম্পূৰ্ণ কৰিব পাৰিব তো কোনো টেনশন নাই আৰু আপুনি আৰামছে ভিজুৱেল ডেবিট কাৰ্ড পাই আপুনি ফোন পে গুগল পে ওপেনিং কৰিব পাৰে যদি কিবা অসুবিধা হৈছে আপুনি কমেন্ট বক্সত জনাই দিব আৰু যদিহে অসুবিধা থাকে কমেন্ট বক্সত জনাই দিব আৰু আপুনি ডাকঘৰত গৈ আপোনাৰ আধাৰ কাৰ্ড লিংক কৰি ল'ব আৰু আপোনাৰ পেন কাৰ্ড নাথাকিলে আপুনি এই একাউণ্ট ওপেনিং কৰিব পাৰে কোনো অসুবিধা নাই যদিহে এজেন্টে কয় যে পেন কাৰ্ড নহলে নহব তো আপুনি জোৰ কৰি কৰে হল যে মোৰ পেন কাৰ্ড হোৱা নাই অসুবিধা আছে এনেকে কিবা এটা বাহানা দি দিব সিহঁতে নিশ্চয় ওপেনিং কৰি দিব ঠিক আছে আপোনাৰ আধাৰ কাৰ্ড হলেহে একাউণ্ট হৈ যাব কিন্তু আপোনাৰ আধাৰ কাৰ্ডটো থাকিবই লাগিব আধাৰ কাৰ্ড নহলে আজিকালিৰ যুগত একাউণ্ট ওপেনিং নহয় গম পালে নে তো আপোনালোকৰ ভিডিঅ'খন অৱশ্যই ভাল লাগিছে তো ভিডিঅ'খন ভাল যদি লাগে আৰু ইনফৰমেটিভ লাগিলে ভিডিঅ'খন অৱশ্যই লাইক কৰি চেনেলখন সাবস্ক্ৰাইব